চিঞৰ। হঠাতে সাৰ পালো। চকুকেইটা মিলিবই পৰা নাই নেকি নে নাজানো। কেউদিশে কেৱল আন্ধাৰ। গভীৰ অমাৱস্যাৰ ৰাতি যেনে পাইছো। নতুবা খিৰিকীখনেৰেও পোহৰে ভুমুকি নামাৰিবনে? কিবা নিচা কৰি শুইছিলো নেকি? একোচোন মনতেই নাই। দুপৰ নিশা মানুহৰ মাত নহলেও কিবা এটা হলেওতো শুনিব লাগিছিল। ইমান নিশব্দ ৰাতি নে? মনটোতকৈও পাতল যেন লাগিছেচোন গাটো। কি হৈছে? কিবা কিবি শব্দ শুনিছো। এইফালে বাঢ়ি আহিছে। পোহৰো লাহে লাহে লগ দিছে। বাঢ়ি অহা শব্দবোৰ স্পষ্ট হৈছে। চিঞৰ, এগালমান মানুহৰ বিভৎস চিঞৰ। এয়া কি? মইচোন তাতেই শুই আছো। তেনেহলে মই কোন? চুব পৰা নাই যে মই নিজকে। উঠ উঠ চিঞৰি আছো, কিন্তু কাৰো ভ্ৰক্ষেপে নাই যে। মই যেন নাই। মইচোন নাই। তাৰণা মুক্ত জীৱন জীয়াবলৈ মই নিজকে হেৰুৱালো। ভুলটো ক'ত আছিল নাজানো, কিন্তু এতিয়াও নিজকে বুজাব পৰা নাই। কিনো জুই জ্বলিছিল মোৰ একো মনতেই নাই। কিন্তু মই নিজকে এতিয়াও বুজাব পৰা নাই। সলনি হল, কিন্তু ভবা মতেই নহল চাগে। কবলৈ ভাষা আছে, কিন্তু শুনিব কোনে? চাবলৈও দৃষ্টি আছে, কিন্তু জীৱন জীয়াব কোনে? মৃত্যুটো অনিবাৰ্য আছিলেই, কিন্তু এনে মৃত্যুৰ দুখ পাব কোনে? ভুল বহুত কৰিছিল, কিন্তু শেষৰ ভুলটো আখেজ কৰিব কোনে? মই নিজেই।